हेलो एभ्रिवान आपनालोक सकलोके मोर चेनेलर नतुन एटी भिडिओलै पुनर्बार स्वागतम जनाइছো आरो আজি हल सानडे आमी भाबिलो अलप बाहिरत ओলাই जाओ आरो लान्चটো बाहिरते करू आरो कतबा जाम ठीक কৰা নাই এতিয়া কত যাও এটো আমিও ভাবা নাই এতিয়া আগত গৈ চাও কত চোৱা যায় বেছি দূৰ নাযাও আজি ওচৰতে যাম আৰু হাজবেণ্ডে তলত গলে মই গৈ আছো এতিয়া বাজে দুপৰীয়া 12টা গতিকে যাই থাকো আৰু গৈ আছো আমি আৰু প্ৰথমতে গাড়ীত তেল ভৰাই লম গাড়ীৰ পেট্টো আগত ভৰাই লও তাৰ পিছত আমাৰ পেট্টো ভৰাম কি কোৱা আশা কৰিছো ভিডিওটো শেষলৈকে চাই যাব আৰু শেষত চাই ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু প্ৰথমে আমি কিবা খাবলৈ যাম লাঞ্চটো কৰিবলৈ আহি পালো ইয়াতে খাম আমি ইমান ধুনিয়াকে সজাইছে এইবোৰ চাও আৰু হাজবেণ্ডে ইফালে মেনুখন চাই আছে কি খাম হেতুৱে আমি খাবলৈ আহিছো আৰু অৰ্ডাৰ দিলোৱে এতিয়া অপেক্ষা কৰি আছো আমি অৰ্ডাৰ কৰিছিলো ইয়া নান বাটাৰ নান এটো মটন হয় গ্ৰেভি আৰু ইয়াতে প্লেন ৰাইসটো আছে পাপৰ দিছে আহি গল আমাৰ খানা যে খাও বাটাৰ নান আৰু মটন খোৱা হ'ল আৰু আমি এতিয়া লস্যি আমি খাই তাৰ পৰা ওলালো আৰু এতিয়া কত যাও ভাবি আছো বিচাৰি পোৱা নাই কত যাও ৰাস্তাতে ৰখি আছো কত যাবি ক হাই আমি এতিয়া ৰাজা ৰাজেশ্বৰী নগৰ বুলি এটা ঠাই আছে তাতে মন্দিৰ আছে কিন্তু গুগল মেপে কৈ আছে যে মানে আমি গৈ পাওঁতে চাগে এইটো বন্ধ হৈ যাব বাট এনিহাও আমি যাম ঠাইখন দেখি আহিম আৰু নেক্সট কেতিয়াবা যদি আমি মানে পূজা কৰিবলৈ যাওঁ তেনে অলপ আগতীয়াকৈ মানে ওলাম আজিৰ কাৰণে ঠাইখন চাই আহোঁ কেনেকুৱা ইয়াৰ পৰা কিমান কিলোমিটাৰ 18 কিলোমিটাৰ হয় বেছি দূৰ নহয় গৈ আহো আৰু আমি আহি পালো আৰু মন্দিৰটো এইটোৱে এতিয়া বন্ধ হৈ আছে 4:30টাত খুলিব আৰু এতিয়া বাজে 2:30 গতিকে আছো বাহিৰত অলপ সময় আৰু এইফালেও মানুহ আহিছে অপেক্ষা কৰি আছে মন্দিৰটো খোলাৰ কাৰণে আৰু ইয়াত চাৰিওফালে পৰিৱেশটো বিৰাট ভাল লাগি আছে পাহাৰীয়া
ৰাস্তা আৰু এইটো এটা কিবা মন্দিৰ হ'ব চাগে মন্দিৰটো খোলাইতো বহুত দেৰি আছে 2 ঘণ্টাই বাকী আমি ভাবিলোঁ অলপ বেলেগ ঠাইৰ পৰা ফুৰি আহোঁ ইয়াতনো বহি থাকি কি কৰিম যাওঁ ঠাইবিলাক চাওঁ আশে পাশে ৰ'দ বিৰাট দিছে শক্তি হিল ৰিজৰ্ট ইয়াতে ৰিজৰ্ট আছে এটা ইয়াতে এটা মিঠাই দোকান আছে ৰয়েল কেক বেংগালুৰু হ'ব নেকি কিবা নাই নাখাওঁ এনেদৰে ঘূৰি ফুৰি আছোঁ আৰু ৰাস্তাই ৰাস্তাই নতুন নতুন ৰাস্তাবিলাক চাইও বহুত ভাল লাগে ধুনীয়া ধুনীয়া ৰাস্তা ইয়াতে পাৰ্ক এখন আছিল ভাবিলোঁ তাতে গৈ অলপ বহু ৰেষ্ট কৰোঁ কিন্তু ভাগ্যটো ইমানে বেয়া যে পাৰ্কখনো বন্ধ হৈ আছে 4 বজাতহে খুলিব বোলে আমি এনেদৰে ঘূৰি ফুৰি আছোঁ আৰু গলিয়ে গলিয়ে আৰু এইখনে হয় পাৰ্কখন ভিতৰততো সোমাব নোৱাৰিলোঁ ভিডিঅ'য়ে কৰি ৰাখিলোঁ এতিয়া বাজিছে 4:30 আৰু আমি ইয়াতে আইচক্ৰীম খাবৰ কাৰণে ৰখিছোঁ অৰ্ডাৰ দিয়া হৈছে এইফালে এয়া এইবিলাক আইচক্ৰীম বিভিন্ন ফ্লেভাৰৰ আছে আইচক্ৰীম লৈ ল'লোঁ আমি মইতো মেংগো আৰু ইয়াতো কি আছিল ব্লেক কাৰেণ্ট আমি আকৌ আহিলোঁ মন্দিৰৰ সন্মুখত ইয়াতে বহি আছোঁ আৰু 4:30 বজাৰ 10 মিনিটে বাকী আছে ইয়াতে গছজোপাৰ তলত বহি আছোঁ ইয়াতে আমাৰ নিচিনাকৈ বহুত মানুহ আহি আছে এয়া চাওক বহুত মানুহ জমা হ'ল ইতিমধ্যে সময় হৈ গ'ল মন্দিৰ খোলাৰ আৰু ইয়াত চাইছেনে মানুহজনে খুলি আছে গেটখন এতিয়া সোমাব পাৰিম আৰু ফাইনেলি মন্দিৰটো খুলি দিলে আৰু মানুহ চাওক 1 মিনিটতে কিমান মানুহ হৈ গ'ল ইয়াতে জোতাবিলাক খুলি ৰাখোঁ ভিতৰলৈ সোমাই আহিলোঁ ইয়াৰ ওপৰত উঠি আছোঁ আৰু প্ৰথম মন্দিৰটো এইটো গণেশ বাবাৰ হয় এতিয়াও খোলা নাই দুৱাৰখন এনেদৰে ওপৰতো যাব পাৰি গৈ চাওঁ কি আছে
আমি এতিয়া ইয়াতে বহি আছোঁ ধুনীয়া ঠাইখনৰ মজা লৈ আছে একদম বতাহ দি আছে চুলিখিনি চাও উৰি আছে হাজবেণ্ডে ইয়াত বহি আছে কিমান ধুনীয়া ঠাইখন পুৰোহিতজন অলপ আগতে আহিল পূজা ষ্টাৰ্ট কৰি দিছে চাগে এতিয়া আমিতো পূজা নকৰিম কাৰণ যি খাই আহিলোঁ মটন সেইকাৰণে মানুহবিলাক আহিয়ে আছে এতিয়াও আৰু ইয়াত প্ৰসাদো দিয়ে চাগে ৰাতিপুৱা এবাৰ পূজা হয় 9টাৰ পৰা 12টা আৰু 4:30টাৰ পৰা 9টালৈকে ৰাতি এয়া চাওক কিমান ধুনীয়াকৈ মূৰ্তিবিলাক বনাই ৰাখিছে এয়া ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ হয় প্ৰসাদ পালোঁ আমি আমাৰ মন্দিৰ দৰ্শন হ'ল প্ৰসাদো খালোঁ আৰু এতিয়া লাহে লাহে গৈ থাকোঁ আৰু ঘৰত ইয়াতে পানীৰো ব্যৱস্থা কৰা আছে ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া যাওঁ ঘৰত হেলমেট পিন্ধিব লাগে এতিয়া খাম পানী পুৰি আমাৰ ৰুমৰ ওচৰতে হয় দোকানখন হেল্ল' ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া 7:30 বাজিছে আন্ধাৰে হ'ব ধৰিছে এতিয়া ঘৰত আহিলোঁ এতিয়া শান্তি ঘৰখনৰ নিচিনা কত শান্তি নাই নহয় জানো যিমানে ঘূৰি নুফুৰা কিয় সেইটোৱে আৰু